নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'ৰ সৈতে পুনৰ চেনেল ৰং বিৰং অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম মাজুলী এখন সত্ৰলৈ, শ্ৰী চামগুৰি সত্ৰ। গতিকে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আমাৰ পুনৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন প্ৰথমে পায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পূব মাজুলীৰ শালমৰা মৌজাৰ অন্তৰ্গত বনগাঁৱৰ নিচেই সমীপত শ্ৰী শ্ৰী চামগুৰি সত্ৰখন অৱস্থিত। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই চক্ৰবাণী এটাক অধিকাৰ পদত নিয়োজিত কৰি এজোপি চাম গছৰ ওচৰত নামঘৰ, মণিকূট, গুৰুকী, ভকতৰ বহা সহ পূৰ্ণাংগ সত্ৰ প্ৰতিষ্ঠা হয়। সেয়েহে চাম গছৰ ওচৰত সত্ৰখন প্ৰতিষ্ঠা কৰাৰ বাবে পিছলৈ সত্ৰখনৰ নাম চামগুৰি ৰখা হয়। চক্ৰধ্বজ সিংহ, চক্ৰবাণী আটা এই তিনি পূৰ্ণ সমাৰে সত্ৰখন প্ৰতিষ্ঠা হয়। হক হিচাপে 1585 হক আৰু চন হিচাপে 1663 খ্ৰীষ্টাব্দত। পুৰুষ সংগতিভুক্ত এই গৃহস্বামী সত্ৰখনত নিত্য চাৰি প্ৰসংগৰ লগতে শৰণ ভজনাদি কাৰ্য চলাই অহা হৈছে। অসমৰ মান সৈন্যৰ আক্ৰমণ চলাৰ সময়ত সত্ৰখনত বলি হ'ব লগা হৈছিল। মানৰ আক্ৰমণত সত্ৰখন থান-বান হৈ পৰাৰ লগতে সত্ৰখনৰ বহু সা সম্পদ ধ্বংস হয়। মানৰ আক্ৰমণৰ খাম কটাত সত্ৰখনিয়ে গা কৰি উঠে যদিও পূৰ্বৰ বহুতো খাত পান সা সম্পদ হেৰুৱাব লগা হয়। এই সত্ৰখনে শিল্পকলা জগতখনলৈ বহুমূলীয়া অৱদান আগবঢ়াই আহিছে। সত্ৰৰ শিল্পকলা প্ৰচাৰ প্ৰসাৰ আৰু চৰ্চাৰ ক্ষেত্ৰত বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ মুখা শিল্প নিৰ্মাণ কৰি এই সত্ৰই কেৱল অসম নহয়, ভাৰত নহয়, বৰং আন্তৰ্জাতিক পৰ্যায়ত সুখ্যাতিৰে লাভ কৰি কেৱল মাজুলীতে নহয়, অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ প্ৰথম সত্ৰাধিকাৰজন হ'ল চক্ৰবাণী আটা আৰু বৰ্তমান সত্ৰাধিকাৰজন হ'ল নগেন গোস্বামী। চামগুৰি সত্ৰত বহুতো প্ৰাচীন সম্পদ আজিও সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত শংকৰদেৱৰ বাওঁ ভৰিৰ খৰম, ৰজা নৰনাৰায়ণ প্ৰদান কৰা জোৰ কাপোৰ, আই লক্ষ্মীৰ হাতৰ খাৰু, সাগৰৰ জুলি, বৃন্দাবন চন্দ্ৰ, বংশীবদন, লাৰুৱা গোপাল, শিলৰ বাসুদেৱৰ মূৰ্তি ইত্যাদি এই সত্ৰত সংৰক্ষিত। এই সত্ৰৰ বাৰ্ষিক উৎসৱসমূহৰ ভিতৰত শংকৰদেৱ মাধৱদেৱৰ তিথি, জন্মাষ্টমী, ৰাসোৎসৱ, সত্ৰাধিকাৰসকলৰ তিথি আদি মুখ্য উৎসৱ হিচাপে পালন কৰা হয়। আহকচোন আমি আজি সেই সত্ৰৰে এজন ডেকা বৈষ্ণৱৰ মুখেৰে সত্ৰখনৰ বিষয়ে দুআষাৰ জানো। নমস্কাৰ, মোৰ নাম শ্ৰী জেন গোস্বামী। মই চামগুৰি সত্ৰৰ এজন সত্ৰীয়া ডেকা হিচাপে এই মুখা শিল্পৰ লগত জড়িত হৈ আছোঁ। আমাৰ হ'ল এইখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ আৰু তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণী আটা। এই চক্ৰপাণী আটাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা চাম গছৰ গলি, সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা। গুৰুজনাই 500 বছৰ আগতে বৰদোৱা থানত চীনা জাতৰ ভানা যোগেদি মুখা শিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমী অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখা শিল্পতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে আৰু সেই সভাগতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে। আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। মোৰ পিতৃৰ নাম প্ৰকান্তদেৱ গোস্বামী, তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে আৰু 2013 চনত পালে কৰ্ণপুৰ সুযোগ। এই বঁটাবিলাক যেতিয়া পাই গ'ল তেতিয়া বিশ্বৰ লোক আহিব ল'লে মাজুলী মুখা শিল্প চাব। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো মই কৈ দিছোঁ অকণমান। আমাৰ মুখা আমি প্ৰথমতে বাঁহৰ কাঠিৰে তৈয়াৰ কৰোঁ। বাঁহৰ কাঠিৰে খাং কৰি তাৰ ওপৰত কুমাৰ মাটিৰে কাপোৰ মাৰোঁ। সেইটো যেতিয়া শুকাব তাৰ ওপৰত গৰু গোবৰেৰে চেহেৰা বনাওঁ। চেহেৰা যেতিয়া হৈ যাব তাৰপিছত আকৌ পুনৰ কুমাৰ মাটিৰে কাপোৰ মাৰিম। সেইটো শুকোৱাৰ পিছত ৰং 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকৰি মুখা আৰু মুখ মুখা। আৰু এই মুখা আমাৰ বিশেষকৈ ভাওনাত ব্যৱহাৰ হয়। সীতাহন বালিবৰ ৰাৱণবধ, শৱবতা আৰু ৰাসলীলা এইবিলাকত আমাৰ এই মুখা ব্যৱহাৰ হয়। এইবিলাক দেখা দিছোঁ পিন্ধি আমাৰ যে মুখা ব্যৱহাৰ হয় ভাওনাত দেই। আমাৰ যে মুখা ব্যৱহাৰ হয় ভাওনাত, মই এটা এনেই পিন্ধি দেখাই দিছোঁ। এইটো আমাৰ এতিয়া সীতাহন বালিবধৰ এইটো হনুমান। এইটো আমি যেতিয়া পিন্ধিম, এইটো পিন্ধিলে আমাৰ ড্ৰেছ আছে সম্পূৰ্ণ। এইটো এনেকৈ পিন্ধিম।